আজি মই আপোনালোকৰ ওচৰত এটা ভিডিঅ' আগবঢ়াই দিছোঁ আৰু মই এই কাপোৰখন ধুনীয়াকৈ তিৰপালখনৰ ওপৰত এনেকৈ পাৰি লৈছোঁ আৰু আজি মই এটা নতুন কাম কৰিব ওলাইছোঁ। আপোনালোকে চাই থাককচোন কি কৰোঁ। এই পেপাৰখন দেখিছেনে? ধুনীয়াকৈ কাপোৰখনৰ ওপৰত মই পেপাৰখন এনেকৈ পাৰি লৈছোঁ। প্ৰথমতে গোটেইকেইখন এনেকৈ পাৰি ল'ম ধুনীয়াকৈ পাৰি ল'লোঁ। এয়া পাৰি হৈ যাব। এতিয়া আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আজি মই এটা নতুন কাম কৰিবলৈ ওলাইছোঁ আৰু এইখন দেখিছেনে? এইখন স্ক্ৰীন পেইণ্টিঙৰ বৰ্ড আৰু এইখিনি হৈছে তেল আৰু এইডাল ব্ৰাছ আৰু এইটো ৰং। আজি মই কটন কাপোৰ দুযোৰমান আনিছিলোঁ আৰু তাৰে দুযোৰমানত মোৰ স্ক্ৰীন পেইণ্টিং কৰা হৈ গৈছে আৰু আজি মই বগা কাপোৰ এযোৰত সেউজীয়া কালাৰ দি স্ক্ৰীন পেইণ্টিং কৰিম। আপোনালোকে চাই থাকিব। মোৰ ইমান অভিজ্ঞতা নাই, আজি প্ৰথম হয় আৰু সেইবাবে মই প্ৰথমতেই কাগজত মই কৰি চাম কেনেকুৱা হয়। যদি কাগজত ধুনীয়াকৈ হৈ যায় তেতিয়া মই কাপোৰযোৰত কৰিবলৈ চেষ্টা কৰিম। এইখন কাগজ, তাৰ ওপৰত মই স্ক্ৰীন পেইণ্টিঙৰ বৰ্ডখন ৰাখি লৈছোঁ আৰু মই কালাৰটো খুলি লৈছোঁ। লৈ পেলাই মই এতিয়া ইয়াৰ পৰা অকণমান ৰং লৈছোঁ। ৰং ছাইডত এনেকৈ লগাই ল'ব। লগাই লৈ পেলাই ব্ৰাছডালৰ সৈতে এনেকৈ 3-4বাৰমান অকণমান জোৰকৈ মাৰিব। এয়া দেখিছেনে ফুলটো কিমান ধুনীয়াকৈ বহিছে। আৰু এটা কৰি চাওঁ, তাৰ পাছত মই কাপোৰত কৰিম। ধুনীয়াকৈ ফুলটো হৈ গৈছে আৰু এয়া মই কাপোৰত এতিয়া কাপোৰত এটা এটাকৈ কৰি গৈছোঁ। ভালকৈ হ'লেই হয় আৰু প্ৰথম কৰিছোঁ, কৰিবলৈ নাজানো আৰু এনেকৈ গোটেই কাপোৰযোৰতে মই কৰি শেষ কৰিব লাগিব। যদি এটা ফুল কেনেবাকৈ নষ্ট হৈ যায় তেতিয়াহ'লে গোটেই কাপোৰযোৰ বৰবাদ হৈ যাব আৰু গতিকে খুব সাৱধানেৰে মই কামটো কৰিবলৈ চেষ্টা কৰিছোঁ। এয়া দেখিছেনে? মোৰ গোটেই চাদৰখনতে কৰা হ'ল আৰু এই তলত যে দেখিছে ফুলবিলাক, সেইবোৰ আগতে স্ক্ৰীন পেইণ্টিং কৰা, সেইকাৰণে স্পষ্টকৈ ওলোৱা নাই। আপোনালোকক যদি কাৰোবাক লাগে মোক জনাব। মই স্ক্ৰীন পেইণ্টিং কৰি কেইযোৰমান ৰাখিছোঁ, যদি বিচাৰে মই দিব পাৰোঁ। আৰু নতুন নতুন ভিডিঅ' পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব।